হেল্ল' এভৰিৱান 17 নৱেম্বৰ 2025 তাৰিখে অসমৰ কাৰণে এছআইআৰৰ কি ইনষ্ট্ৰাকশ্যন আহি গ'ল গতিকে সেই সম্বন্ধে আলোচনা কৰিম আহক যেতে কি দিছে দ্য স্পেচিয়েল ৰিভিজন অফ ইলেক্ট্ৰল ৰোল ইন আছাম উইথ জানুৱাৰী 1 2026 এজ দ্য কোৱালিফাইং ডেট স্পেচিয়েল ৰিভিজন য'ত হ'ব অসমত ইয়াৰে কোৱালিফাইং ডেটটো কিমান হৈছে আপোনাৰ 1 জানুৱাৰী 2026 যে 2026 চনৰ 1 জানুৱাৰী কি আমাৰ কোৱালিফাইং ডেট হিচাপে ধৰা হ'ব যে ভোটাৰ লিষ্টত আমাৰ নাম এছআইআৰৰ পাছত থাকিব না নাই সেই সম্পৰ্কে কি যদি আমাৰ 18 বছৰ হৈছে আৰু যদি আমাৰ 2026 1 জানুৱাৰীত কি আমাৰ ভোটাৰ লিষ্টত নাম আছে হেতু কি পৰীক্ষা কৰা হ'ব গতিকে ইয়াতে যোনটো প্ৰসেস দিছে সেই প্ৰসেসটো মই অৰ্ডাৰত কি কৈছে সেইখিনি বস্তু হক ইন ডিটেইলছ আলোচনা কৰোঁ ইয়াত যাবলৈ গ'লে প্ৰথমে কি স্পেচিয়েল কিছুমান ডেট আছে সেই ডেট বিলাক কি আমি একদম গুৰুত্ব সহকাৰে চাব লাগিব যে কিছুমান ফেজত ভাগ কৰা হৈছে যে প্ৰথম ফেজটো দিছে আপোনাৰ অৰ্থাৎ 18 নৱেম্বৰৰ পৰা আমাৰ এছআইআৰৰ কামকাজ কি আৰম্ভ হ'ব যে 18 নৱেম্বৰ 2025 ৰ পৰা 21 নৱেম্বৰ 2025 এইখিনিৰ ভিতৰতে কি কৰা হ'ব আমাৰ যাবতে যিখিনি প্ৰিন্টিং অফ ইলেক্ট্ৰল ৰোল যে ইলেক্ট্ৰল ৰোলৰ যে প্ৰিন্টিংৰ কাম আছে সেইখিনি কাম তাৰপিছত আমাৰ ডকুমেন্ট সাৰ্কুলাৰ্স যে ট্ৰেইনিং অফ ইলেকশ্যন অফিচিয়েলছ আৰু যিখিনি আমাৰ ট্ৰেইনিং কৰিবলগীয়া আছে যে বিভিন্ন জনক যেহেতু বিভিন্ন পৰ্যায়ত যেহেতু এটা ডাঙৰ কাম কৰিবলৈ গৈ আছে যে বিএলও বিলাক বা বিভিন্ন পৰ্যায়ৰ অফিচাৰ বিলাকৰ কি আছে ট্ৰেইনিং কৰিবলগীয়া আছে গতি এই কামখিনি আমি কি 18 পৰা 21 নৱেম্বৰৰ ভিতৰত কি সম্পন্ন কৰা হ'ব একদম তাৰ মানে 3 দিনৰ ভিতৰত এই কামখিনি সম্পন্ন কৰা হ'ব তাৰ পিছত আমাৰ সেকেন্ড ফেজ যে ফিল্ড অপাৰেশন এন্ড ইলেক্ট্ৰল ৰোল ক্লিনিং এই কামখিনি একচুয়ালি সেকেন্ড ফেজৰ কামখিনি আমাৰ মূল কাম যে আপোনাৰ নৱেম্বৰ 22 ৰ পৰা ডিসেম্বৰ 20 এই 29 দিন 29 ডেজ এইখিনি হৈছে আমাৰ এই এছআইআৰৰ মূল কাম এইখিনি কাম যদি ঠিক এটাকে হৈছে তেতিয়া কি আমি এটা সফল ভোটাৰ লিষ্ট পাবলৈ সক্ষম হ'ম যি উদ্দেশ্যত আমাৰ এছআইআৰ কৰিবলৈ গৈ আছে যে যাতে কোনো ডুপ্লিকেট ভোটাৰ নাথাকে বা কোনো ইনএলিজিবল ব্যক্তিৰ নাম নাথাকে বা কোনো ডেট ব্যক্তিৰ নাম নাথাকে এইবিলাক বস্তু আতৰাৰ কাৰণে বা বিসংগতিবিলাক আতৰাৰ কাৰণে কি আমি এছআইআৰ কাম কৰি আছো গতিকে এইবিলাক যদি আতৰাব বিচাৰো তেন্তে আমাৰ কি যে সেকেন্ড ফেজৰ যোনটো কাম তাৰ মানে মেইন কাম ইয়াতে কি আছে আপোনাৰ বিএলও বিলাকে কি কৰিব যে হাউস টু হাউস ভেৰিফিকেশন যে ঘৰে ঘৰে গৈ এই সাৰ্ভেটো কৰিব ইয়াতে তেওঁলোকৰ কি কাম থাকিব যে তেওঁলোকে গৈ আপোনাৰ যিবিলাক ৰিপিটেড ভোটাৰ বা ধৰক ডেড ভোটাৰ বা ধৰক ডুপ্লিকেট ভোটাৰ এইখিনি কি তেওঁলোকে ভেৰিফাই কৰিব তেওঁলোকে কি যে ফৰ্ম 6 যদি কোনোবা নিউ ভোটাৰ আছে 18 বছৰ হৈছে কিন্তু ভোটাৰ লিষ্টত নাম উঠা নাই সেই তেওঁলোকে এক্সট্ৰা আপোনাৰ 30 খন কি ফৰ্ম 6 লগত ৰাখিব আৰু যদি ডিলিট কৰিব লাগে সেই ক্ষেত্ৰত যে কোনোবা ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু তেওঁ ডিলিট হোৱা নাই বা বিভিন্ন ধৰণৰ ডিলিশন আছে সেই ডিলিশন বিলাক কৰাৰ কাৰণে তেওঁ এট লিষ্ট 20 খন আপোনাৰ ফৰ্ম 7 টো লগত ৰাখিব আৰু ট্ৰান্সফাৰ যিবিলাক ভোটাৰ অলৰেডি ট্ৰান্সফাৰ হৈছে বেলেগ ষ্টেটত গৈছে বা বেলেগ ঠাইত নাম আছে সেই ক্ষেত্ৰত তেওঁ কি 20 খন ফৰ্ম 8 তেওঁ নিজৰ লগত ৰাখিব তেওঁলোক কি 3 খন আপোনাৰ এনেক্সাৰ থাকিব তাতে শিফটেড ডেট মাল্টিপল এন্ট্ৰিজ এইবিলাক কালেকচন কৰাৰ কাৰণে কি তেওঁৰ ওচৰত ষ্টেটমেন্ট 1 বুলি এখন এনেক্সাৰ থাকিব তাৰ পিছত আপোনাৰ আনএনৰোল এলিজিবল সিটিজেন যিসকলৰ কি এনৰোল হোৱা নাই কিন্তু তেওঁলোক কি এলিজিবল যে তেওঁৰ হিচাপত ভোটাৰ লিষ্টত নাম উঠিব লাগিছিল সেইখিনি ডাটা তেওঁ কি ষ্টেটমেন্ট 2 কালেক্ট কৰিব তাৰ পিছত যে 17 প্লাস ভোটাৰ যিবিলাক আছে যে হয়তো 3 মাহ বা 4 মাহৰ ভিতৰতে কি তেওঁ 18 প্লাস হৈ যাব সেইখিনি ভোটাৰৰ কাৰণে কি তেওঁ যে ষ্টেটমেন্ট 3 ত সেইখিনি ডাটা তেওঁ ভৰাই আনিব গতিকে এই বিএলও বিলাকৰ কি প্ৰধান কাম আপোনাৰ এই 29 দিনৰ ভিতৰতে যে এছআইআৰ কাৰ্যটো সম্পন্ন কৰিবলৈ বা সফলভাৱে সম্পন্ন কৰিবলৈ এই বিএলও বিলাকৰ হৈছে মেইন কাম এই 29 ডেজ আপোনাৰ কিমানৰ পৰা যে 22 নৱেম্বৰৰ পৰা 22 ডিসেম্বৰ 2025 ৰ ভিতৰত এই কামখিনি কি আমি বিৰাট ঠুকলমে কৰাৰ কাৰণে কি আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব তাৰ পিছত বিএলও বিলাকৰ এটা ইম্পৰ্টেন্ট কাম হৈছে আপোনাৰ যদি 12তকৈ বেছি ভোট আছে কোনো চেণ্টাৰত সেই ক্ষেত্ৰত কি আমি তাতে আৰু নতুন এখন চেণ্টাৰৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব যে ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক প্ৰস্তাৱ দিব লাগিব গতিকে সেইখিনি আমাৰ সাধাৰণ ৰাইজৰ কাম নহয় সেইখিনি তেওঁলোকে বিএলও বিলাকে বুজিব বা অফিচিয়ালি তেওঁলোকে কি ইনষ্ট্ৰাকচন দিয়া হয় সেইখিনি তেওঁলোকে ভালদৰে জানিব তাৰ পিছত আহিল আমাৰ তৃতীয় ফেজ যে ফেজ 3 আছে ফৰমেট প্ৰিপাৰেচন এণ্ড ড্ৰাফট ৰোল কম্পাইলেশ্যন ইয়াতে কিমান আপোনাৰ ডিসেম্বৰ 21 টু 26 যে ডিসেম্বৰ 21 ৰ পৰা 26 অৰ্থাৎ কিমান দিন 5 দিনৰ ভিতৰত কি কৰিব আপোনাৰ যদি এই যিখিনি ফৰ্ম তেওঁলোকে কি কৰিলে 1 ৰ পৰা 8 লৈকে যিখিনি ফৰ্ম সেইখিনি ফৰ্ম ভালদৰে তেওঁলোকে পৰীক্ষা কৰিব পৰীক্ষা কৰি কাক ডিলিট কৰিব পৰা যায় বা আপোনাৰ কোনজন ভোটাৰক ইনক্লুড কৰিব লাগিব এই গোটেইখিনি বস্তু কি এই 5 দিনৰ ভিতৰত তেওঁলোকে কি বিবেচনা কৰিব যে তাৰ পিছত আপোনাৰ
যে 27 ডিসেম্বৰ 2025 পৰা যে 22 জানুৱাৰী 2025 এইটো হৈছে আপোনাৰ কি ড্ৰাফট ইলেক্ট্ৰল ৰোল পাব্লিকেশ্যন এণ্ড ক্লেইম এণ্ড অবজেকশ্যন 27 ডিসেম্বৰ তাৰিখে যে 2025 চনৰ 27 ডিসেম্বৰ তাৰিখে কি আপোনাৰ ড্ৰাফট ইলেক্ট্ৰল ৰোল কি পাব্লিছ কৰা হ'ব যে সেই ড্ৰাফট ইলেক্ট্ৰল ৰোল য'ত কিবা আমাৰ ক্লেইম এণ্ড অবজেকশ্যন আছে নেকি এইখিনি চাবলৈ আমাৰ মুঠ 29 ডেজ সময় দিয়া হ'ব কিমান দিন 29 ডেজ এই 29 ডেজৰ ভিতৰত আমাৰ যে ফৰ্ম 6ৰ কিবা বিসংগতি থাকিলে বা ফৰ্ম 7ৰ কিবা বিসংগতি থাকিলে বা ফৰ্ম 8ৰ কিবা বিসংগতি থাকিলে এই গোটেইখিনি বস্তু আমাৰ ক্লিয়াৰ কৰাৰ কাৰণে আমাৰ কি 27 ডেজ তেওঁলোকে আমাক প্ৰদান কৰিব তাৰ পিছৰ ফেজটো আহিলে আপোনাৰ ডিসপোজাল অফ ক্লেইম এণ্ড অবজেকশ্যন যে ক্লেইম এণ্ড অবজেকশ্যন যিবিলাক আছে এইবিলাক কেনেকৈ ডিসপোজ কৰিব পাৰি সেই ক্ষেত্ৰত কি কৰিছে আমাক যে 27 ডিসেম্বৰৰ পৰা 2 ফেব্ৰুৱাৰী এইখিনি সময় আমাক দিছে এই সময়ছোৱাত আমি কি কৰিব লাগিব আমাৰ যদি কিবা ক্লেইম আছে যে আমাৰ নাম ভুল হৈছে বা ধৰক প্ৰবলেম হৈছে সেইখিনি ডিসপোজ কৰিব কি এই সময়খিনি তাৰ পিছত আপোনাৰ আহিলে যে ফাইনাল ৰিভিউ অফ দা পাব্লিকেশ্যন এই আপোনাৰ যে ফাইনাল লিষ্টখন ওলাব তাৰ এটা কি ৰিভিউ ওলাব লাগিব এই ৰিভিউ কিমান তাৰিখৰ পৰা কিমান তাৰিখ যে 3 to 10 ফেব্ৰুৱাৰী 2026 যে 3 to 10 আপোনাৰ কিমান 7 দিন এই 7 দিনৰ ভিতৰত কি কৰিব আপোনাৰ ফাইনাল যোনটো পাব্লিকেশ্যন লিষ্ট আছে সেইখনৰ কি এটা ৰিভিউ কৰিব ৰিভিউ কৰাৰ পিছত আমি অৱশেষত কি পাম যে ফেব্ৰুৱাৰী 14 2026 ত আমি এই আপোনাৰ যে SIR যোনটো সম্পন্ন কৰাৰ পিছত যেটো আমাৰ ফাইনাল লিষ্ট সেইখন আমি 14 নৱেম্বৰ 2026 তাৰিখে পাম সেইখিনি ভোটাৰৰ নাম যিখিনি আমাৰ কি 1/1/2026 যে 1/1/2026 চনৰ ভোটাৰৰ লিষ্টৰ কাৰণে যিখিনি এলিজিবল সেইখিনি ব্যক্তিক আমি কি 14 ফেব্ৰুৱাৰী 2026 চনৰ ফাইনাল লিষ্টত দেখিবলৈ পাম কিন্তু ইয়াতে আপোনাৰ বিভিন্ন নিৰ্দেশনামূলক কিছুমান কথা দিয়া আছে যে কেনেকৈ আমি এইবিলাক বস্তু ভেৰিফিকেশ্যন বা ধৰক এইবিলাক বস্তু লৈ কি ধৰণে ক্লেইম কৰিব পাৰিম যদি আমাৰ ক্লেইম ধৰক ৰিটাৰ্নিং অফিচাৰ বা ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ ৰিজেক্ট কৰিলে সেই ক্ষেত্ৰত আমি ক'ত যাব পাৰিম এইবিলাক বিষয় লৈ কি এটা পৰৱৰ্তী আলোচনা আছে বা ধৰক যিবিলাক মানুহৰ ভোটাৰ লিষ্টত নাম নাহিলে সেইখিনি মানুহে কি কৰিব পাৰিব সেই সম্বন্ধে বৃহৎ আলোচনা গতিকে মই পাছৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিম আজিৰ ভিডিঅ'ত মই খালি জাষ্ট যে আমাৰ SIR অৰ্থাৎ 18 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হ'ব যে 18 নৱেম্বৰ 18 নৱেম্বৰ ষ্টাৰ্ট হৈ আমাৰ 14 ফেব্ৰুৱাৰী 2026 ত শেষ হ'ব এই সময়ছোৱাত মুঠ কিমানটা ফেজ দিয়া আছে যে 6টা ফেজত কি এইখিনি কাম সম্পন্ন কৰা হ'ব গতিকে মই আকৌ এবাৰ কৈ দিছোঁ যে 6টা ফেজত কি কাম সম্পন্ন কৰা হ'ব যে জানুৱাৰী যে ইয়াতে দিছে 1 জানুৱাৰী কি আমাৰ কোৱালিফাইং 1 জানুৱাৰী 2026 আমাৰ কোৱালিফাইং ডেট তাৰ পিছত আহিলে আপোনাৰ যে 18 নৱেম্বৰৰ পৰা 21 নৱেম্বৰ এইখিনিৰ ভিতৰত আমাৰ বিভিন্ন প্ৰিন্টিঙৰ কাম যিখিনি ট্ৰেডিঙৰ কাম যিখিনি আছে সেইখিনি কি আপোনাৰ এই 18 to 21 নৱেম্বৰ এইখিনিৰ ভিতৰত সম্পন্ন কৰা হ'ব ফাৰ্স্ট ফেজত সেকেন্ড ফেজত কি সেকেন্ড ফেজত আমাৰ আসল কাম যে 29 ডেজ আপোনাৰ কিমান 22 ফেব্ৰুৱাৰীৰ পৰা 20 ডিসেম্বৰ এই সময়খিনিত বিএলও বিলাকে হাউস টু হাউস গৈ যে ঘৰে ঘৰে গৈ তেওঁলোকে ফৰ্ম 6 ফৰ্ম 7 ফৰ্ম 8 লৈ গৈ কি কৰিব এই নতুন ভোটাৰ বা যিখিনি অলৰেডি এলিজিবল ভোটাৰ আছে বা ধৰক আপোনাৰ ডিলেশন বা ধৰক ৰিপিটেড ভোটাৰ ৰিপিটেড এন্ট্ৰি এই গোটেইখিনি কাম তেওঁলোকে কি কৰিব লাগিব কি এই 29 দিন সময় বিৰাট ক্ৰিটিকেল সময় এইখিনি সময়ত সকলোৱে আমাৰ কি সহযোগিতা কৰিব লাগে তেহি আমাৰ এই ইলেকশ্যন কমিশনৰ যোনটো আসল কাম যে এটা শুদ্ধ আমাৰ কি ভোটাৰ লিষ্ট উলিয়াব লাগে সেই ক্ষেত্ৰত কি সহায়ক হ'ব আৰু যদি কোনো ব্যক্তি আপোনাৰ ঘৰত নাথাকে তেতিয়া কি বিএলওজনে মিনিমাম 3টা ভিজিট দিব লাগিব যে ঘৰ তালামাৰা আছে বা ঘৰৰ মানুহ নাই বা বিভিন্ন কাৰণত কিবা হৈছে সেই ক্ষেত্ৰত যে বিএলওজনে কি কৰিব 3বাৰ ভিজিট দিব লাগে তাৰ পিছতে তেওঁ কিবা এটা পদক্ষেপ ল'ব পাৰিব তাৰ পিছত আহিলে আমাৰ কি ফেজ 3 যে প্ৰিপাৰেচন অফ ড্ৰাফট ইলেক্ট্ৰল ৰোল কম্পাইলেশ্যন যে আমাৰ তাৰ পিছত যে আমাৰ ড্ৰাফট ইলেক্ট্ৰল ৰোল কি 26 তাৰিখৰ পৰা 21 তাৰিখৰ পৰা 26 ডিসেম্বৰৰ ভিতৰত কি কৰা হ'ব আমাৰ ড্ৰাফট ইলেক্ট্ৰল ৰোল কি প্ৰস্তুত কৰা হ'ব আৰু 27 ডিসেম্বৰ তাৰিখে আমাৰ কি এই ড্ৰাফট ইলেক্ট্ৰল ৰোল কি পাব্লিছ কৰা হ'ব 27 ডিসেম্বৰত পাব্লিছ কৰাৰ পিছত আমি কিমান দিন সময় পাম আমি 27 দিন সময় পাম এই 27 দিন সময়ৰ ভিতৰত আমাৰ কি ক্লেইম এণ্ড অবজেকশ্যন আছে এই ক্লেইম এণ্ড অবজেকশ্যনখিনি আমি কৰিব লাগিব তাৰ পিছত ফেজ 5ত যে 27 ডিসেম্বৰৰ পৰা 2 ফেব্ৰুৱাৰী এইখিনি সময়ৰ ভিতৰত যিখিনি আমাৰ ক্লেইম এণ্ড অবজেকশ্যন আছে সেইখিনি কি কৰিব ইলেকশ্যন কমিশনে ডিসপোজ কৰিব য'ত ধৰক যে আমাৰ কিবা কাৰণত ভুল হৈছে বা নাম উঠা নাই ড্ৰাফটত সেইখিনি আপোনাৰ যে 27 ডিসেম্বৰৰ পৰা 2 ফেব্ৰুৱাৰী ভিতৰত কি সম্পন্ন কৰিব যেহেতু আমাৰ 27 তাৰিখে অলৰেডি আমাৰ ড্ৰাফট পাব্লিছড হ'ব গতিকে এটা স্পেশাল অৰ্ডাৰ দি যে সানডে আৰু স্যাটাৰডে এই দুই দিনত কি এই ডিসপোজালসমূহ যে তাৰমানে আপোনাৰ ঠিক কৰাৰ কাৰণে কি কৰিছে এটা উইন্ডো খুলিব তাৰ উপৰিও যদি আমাৰ যিবিলাক মানুহৰ নাম ডিলিট হ'ব তেওঁলোকৰ
নাম আপোনাৰ ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত উপলব্ধ হ'ব আৰু তেওঁক পাৰ্চনেলি এটা নটিচ দিয়া হ'ব যাতে তেওঁ এই প্ৰক্ৰিয়াৰ পৰা যাতে কোনেও বাদ পৰি নাযায় স্বচ্ছ আৰু নিকা আপোনাৰ ভোটাৰ তালিকা প্ৰস্তুত হয় সেইটো হৈছে ইলেকশ্যন কমিশ্যনৰ মূল উদ্দেশ্য গতিকে এই উদ্দেশ্যৰ পৰা যাতে অলপ ফালৰি কাটি নাযায় তাৰ বাবে আমি সকলোৱে কি কৰিব লাগিব সহায় সহযোগিতা কৰিব লাগিব তাৰপিছত আপোনাৰ যে ডিছপ'জ কৰাৰ পিছত ফাইনেল ৰিভিউ পাব্লিকেশ্যন যে আমাৰ পাব্লিকেশ্যনখিনি কি আমাৰ যে ফাইনেল লিষ্টখন ওলাব তাৰ আগতে কি আপোনাৰ এসপ্তাহ সময় সেইখিনি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা হ'ব আৰু অৱশেষত আপোনাৰ যে 14 ফেব্ৰুৱাৰীত আমি কি এখন তাৰমানে ফাইনেল SIRৰ ভোটাৰ লিষ্ট পাবলৈ সক্ষম হ'ম গতিকে যদি আপোনালোকৰ এই সম্বন্ধৰ কিবা খোকোজা আছে কাইণ্ডলি কি কৰিব মোক কমেণ্ট কৰি জনাব গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ